Hello friends, welcome to my channel Vidyut Nath. আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। সো আজি এই ভিডিঅ'টোৰ সহায়ত মই আপোনালোকক জনাম ATM ফ্ৰডৰ কথা। ATMৰ ফ্ৰড কেনেকৈ হয়, মানে ATMৰ পৰা ফ্ৰড কেনেকৈ হয়। যোনবিলাক স্কেমাৰ থাকে তেওঁলোকে ATMৰ পৰা আপোনালোকৰ পইচা উইদাউট OTP কেনেকৈ তেহেতে উইথড্ৰ কৰি ল'ব পাৰে উইদাউট OTP। সো তাৰ ওপৰত মই অলপ ডিসকাস কৰিম। সো আপোনালোকে বহুত নিউজ শুনি থাকে তেনেকৈ যে ATMৰ পৰা ইমান টকা গুচি গ'ল, ATMৰ পৰা ইমান টকা ফ্ৰড হৈ গ'ল। সো কেনেকৈ হয় এইবিলাক। যোনবিলাক স্কেমাৰ থাকে তেওঁলোকে দূৰ জেগাৰ পৰা আপোনালোকৰ কাৰ্ডবিলাক নজৰ ৰাখি থাকে, মানে চাই থাকে আপোনালোকৰ কাৰ্ড ডিটেইলছ কেনেকৈ চাই এইবিলাক। এটা ATMত আপোনালোকে যেতিয়া আপোনালোকে ভিজিট কৰিব, সেই ATMটোত যোনবিলাক স্কেমাৰ হয়, স্কেমাৰবিলাকে তেহেঁতে চিপ লগাই থৈ দিয়ে আপোনাৰ ATM বিলাকত, কিন্তু আপোনালোকে গম নাপায়। এটা নৰ্মেল ATMৰ নিচিনাই লাগিব, ইউজ কৰোঁতেও নৰ্মেল পাব, কিন্তু নৰ্মেলৰ ভিতৰতে এবনৰ্মেল হৈ থাকে। আপোনালোকে যিহেতু খালি গমহে নাপায় যে ATM আপোনালোকৰ কাৰ্ড ডিটেইলছ কোনোবাই চাই আছে আপোনালোকৰ কাৰ্ড ডিটেইলছ। সো কেনেকৈ চাই এইবিলাক। যোনটো ATM আমি ইউজ কৰোঁ, যোনবিলাক ATM নৰ্মেলি ইউজ কৰোঁ আমি, আপোনালোকে চবেই জানে ATMত কাৰ্ড ৰিডাৰ থাকে, যোনটো আমি ATM কাৰ্ডখন এনেকৈ সোমোৱাই দিয়াৰ লগে লগে কাৰ্ডটো ৰিড হয় আৰু আমি পইচা উইথড্ৰ কৰিব পাৰোঁ। তাৰ ওপৰত যোনটো ATM ৰিডাৰ হয় গ্ৰীণ কালাৰ থাকে, সেই তাৰ ATM ৰিডাৰৰ ওপৰত আৰু এটা ৰিডাৰ লগাই থৈ দিয়ে, যোনটো কাষ্টমাইজ থাকে, মানে যোনবিলাক ফ্ৰড কৰে, মানে ATM স্কেমাৰবিলাক হয়, স্কেমাৰবিলাকে সেই যোনটো এটা নতুনকৈ যোনটো চিপ লগাব, মানে কাৰ্ড ৰিডাৰ লগাব, সেইটো কাষ্টমাইজড হৈ থাকে। যোনবিলাক যেতিয়া আপোনালোকে কাৰ্ডখন ইনচাৰ্ট কৰাৰ লগে লগে তেহেঁতে ডাটাবিলাক পাই যায়, আপোনালোকৰ ডাটাবিলাক ষ্ট'ৰ হৈ যায়। যোনটো ATMত তেহেঁতে স্কেমিং কৰিবৰ কাৰণে যোনবিলাক চিপ ইউজ কৰিছে, সেই চিপবিলাকত তেহেঁতৰ নিজে ষ্ট'ৰেজ ডিভাইচ ৰাখি থয় তাতে, যোনবিলাকত আপোনালোকৰ কাৰ্ড ডিটেইলছ তাত ষ্ট'ৰ হৈ যায়। আৰু যোনটো আমি ATM কাৰ্ডত যেতিয়া আমি সোমোৱাম কাৰ্ডখন, তাৰ পাছত যোনটো পিন মাৰোঁ, আমি পিন টাইপ কৰোঁ, সেই পিন টাইপ কৰাৰ ওপৰত এনেকৈ স্লেছ এটা থাকে, আপোনালোকে যোনটো গম পায়, এটা বক্স টাইপৰ নিচিনা থাকে, কিন্তু সেই বক্স টাইপৰ নিচিনা ওচৰতে আৰু এটা টেবলেটৰ নিচিনা বস্তু, স্ক্ৰীণ এখন এনেকৈ লগাই থৈ দিয়ে, যোনটো নৰ্মেল ATMৰ নিচিনা লাগে, কিন্তু সেই তাতে এটা কেমেৰা লাগি থাকে, যোনটো কেমেৰাৰ সহায়ত আপোনালোকৰ পিনটো গম পাই যায়, তেওঁলোকে আপোনালোকৰ পিনটো ষ্ট'ৰ হৈ যায়। চ' বাচিবৰ কাৰণে ইয়াৰ ছেফটি টিপছ আছে, যেনেকৈ চিম্পল টিপছ কেইটামান আছে, যোনটো সহায়ত আপোনালোকে ATM ফ্ৰডৰ পৰা বাচিব পাৰিব। যেতিয়াই আপোনালোকে ATMত সোমোৱাৰ লগে লগে প্ৰথম কাম আপোনালোকে চাব, যোনটো কাৰ্ড ৰিডাৰ হয় ATMৰ, সেই কাৰ্ড ৰিডাৰটো লাহেকৈ টানি চাব। যদি টানাৰ লগে লগে যদি এইটো বস্তুটো ওলাই আহে, তেনেহ'লে আপোনালোকে গম পাব যে এইটো ফ্ৰড হৈ আছে। সেই ATMটোত কিবা কাষ্টমাইজ বস্তু লগাই থৈছে, চিপ লগাই থৈছে। চ' আপোনালোকে টানি চাব, যদি টানি চাই গম পাই যাব যে এইটো ফ্ৰড হয় নে নহয়। যদি টানোতে যদি নোলায় সেই বস্তুটো, তেনেহ'লে আপোনালোকে বিন্দাছ উইথড্ৰ কৰিব পাৰিব, একো প্ৰব্লেম নাই, কাষ্টমাইজ নহয়, মানে ফ্ৰড হোৱা নাই একো। যদিহে সেই বস্তুটো টানাৰ লগে লগে যেতিয়াই ওলাই যাব, তেতিয়াহ'লে আপোনালোকে গম পাব তাত কিবাখিনি এবনৰ্মেল হৈ আছে, মানে কিবা কাষ্টমাইজ বস্তু ৰাখি থৈছে আপোনালোকৰ কাৰ্ডছবিলাক ল'বলৈ। আৰু যেতিয়া আপোনালোকে পিন টাইপ কৰিব, পিন টাইপ কৰোঁতে আপোনালোকে ঢাকি ল'ব, এনেকৈ যোনটো পেডটো হয় টাইপ কৰা নাম্বাৰবিলাক থাকে, সেইটো আপোনালোকে এনেকৈ ঢাকি ল'ব, ঢাকি পেলাই টাইপ কৰিব, যাতে কোনেও গম নাপায় যাতে। আৰু খালি ATMৰ কথাই কোৱা নাই, এইবিলাক যোনবিলাক শ্বপিং মল হয়, মিনি ATMবিলাক থাকে, সেইবিলাকো কাষ্টমাইজ থাকিব পাৰে। যেতিয়া আপোনালোকক পিন মাৰিব, মানে শ্বপিং কৰাৰ পাছত কাৰ্ডটো চুৱাইপ কৰাৰ পাছত যোনটো পিন মাৰিব, সেই পিনটো আপোনালোকে চাই চিতি মাৰিব, লাহেকৈ এনেকৈ ঢাকি ল'ব, ঢাকি পেলাই আপোনালোকে পিনটো টাইপ কৰিব। আৰু যোনবিলাক ATM এতিয়া নতুনকৈ কিছুমান ATM ওলাইছে, য'ত ৱাইফাই চিম্বল থাকে, আমাৰ আগৰ ATMবিলাকত আপোনালোকক মই দেখাই আছোঁ ATM এখন ৰখক। এইখন ATM আপোনালোকে দেখি আছে, এইটো মোবাইলৰ নিচিনা এটা চিম কাৰ্ডৰ নিচিনা এটা চিপ আছে। এইবিলাক সাধাৰণতে ডিক্ৰিপ্ট কৰিব নোৱাৰে, এইবিলাক এনক্ৰিপ্টেড থাকে। এনেকুৱা কাৰ্ডবিলাক সাধাৰণতে স্কিমিং কৰিব নোৱাৰে, মানে ক্লোনিং আৰু স্কিমিং একে বস্তুৱে হয়, যোনবিলাক ফ্ৰডাৰবিলাকে ইউজ কৰে, মানে স্কেমাৰবিলাকে আপোনালোকৰ কাৰ্ডটো ছেম কাৰ্ড একজেক্টলি গোটেইখিনি আপোনালোকৰ ছেম ATM কাৰ্ড ক্লোন কৰি ল'ব পাৰে, বা স্কিমিং বুলিও কয় বা ক্লোনিং বুলিও কয়। ক্লোনিং আৰু স্কিমিং ছেমেই হয়, আপোনালোকৰ ছেম এখন কাৰ্ড
যোনবিলাক ATM ফ্ৰডাৰ থাকে মানে স্কেমাৰ থাকে তেওঁলোকে এটা সেম কাৰ্ড ক্লোন কৰি ল'ব পাৰে আৰু সেই ক্লোনিং কাৰ্ডত আপোনালোকৰ যোনবিলাক ডাটা তেহেঁতে ষ্ট'ৰ কৰি ৰাখিছিল সেই ষ্ট'ৰেজ ডাটাবিলাক আপোনালোকৰ ইখন কাৰ্ডত ইনপুট কৰি দিব পাৰে মানে ইম্পৰ্ট কৰি পেলাই আপোনালোকৰ পইচা উইথড্ৰ কৰি ল'ব পাৰে উইদাউট OTP নোহোৱাকৈ আপোনালোকৰ ATM মানে বেংক একাউণ্টৰ পৰা পইচা গায়ব নিজে গায়ব হৈ যাব। চ' এই সৰু টিপছবিলাক আপোনালোকে ধ্যান ৰাখিব যেতিয়া আপোনালোকে এটা ATMত সোমায় বা শ্বপিং মলত শ্বপিং কৰিব যায় কাৰ্ড চুৱাইপ কৰে চাই ল'ব ভালকৈ। যিখিনি মই জানো সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ আৰু বাকী আপোনালোকৰ কথা ছেফটি ৰাখে নাৰাখে এইটো আপোনালোকৰ কথা। মই খালি কওঁ আপোনালোকে ছেফটি ৰাখক সৰু টিপছ এইবিলাক মনত ৰাখি পেলাই ATMত সোমাওক পইচা উইথড্ৰ কৰক বিন্দাছ থাকক। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে মোৰ ফেচবুক পেজ হ'ল বিদ্যুৎ নাথ। আপোনালোকে যদি ফেচবুক পেজত চাই আছে তেনেহ'লে ফেচবুক পেজটো লাইক কৰিব আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো বজাই দিব যাতে যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ আগত প্ৰথম পায়। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব নাপাহৰিব আৰু কিবা ডাউট থাকিলে মোক কমেণ্ট কৰিব নাপাহৰিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যিখিনি ক'লোঁ বুজিলে। চ' যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যদি নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে ফেচবুক পেজটো লাইক কৰিব আৰু কিবা ডাউট থাকিলে মোক ইনষ্টাগ্ৰামতো আপোনালোকে মোক DM কৰিব পাৰে তাতো মই এভেইলেবল থাকোঁ। ইনষ্টাগ্ৰাম ID মোৰ BIIDYUT1 মোৰ ইনষ্টাগ্ৰাম ID হয় আপোনালোকে তাতো মোক ফ'ল' কৰি ল'ব পাৰে। চ' আজিলৈ ইমানতে এৰিলোঁ আৰু এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। চ' হেভ এ নাইচ ডে বাই বাই। ফেচবুক পেজত চাই আছে তেনেহ'লে ফেচবুক পেজটো লাইক কৰিব আৰু কিবা ডাউট থাকিলে মোক ইনষ্টাগ্ৰামতো আপোনালোকে মোক DM কৰিব পাৰে তাতো মই এভেইলেবল থাকোঁ। আজিলৈ ইমানতে এৰিলোঁ আৰু এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। চ' হেভ এ নাইচ ডে বাই বাই।